Hello everybody, welcome my YouTube channel GOC Blog. আজি আমি লৈ আহিছোঁ বীৰবলৰ সাধু মুৰ্গা আৰু মুৰ্গী। ভাল লাগিলে ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব। এদিনাখন সম্ৰাট আকবৰে বীৰবলক বুৰ্বক সজাবলৈ মনত এটা বুদ্ধি পাঙ্গিলে। বীৰবলৰ ৰাজসভাত উপস্থিত হোৱাৰ আগতে তেওঁ গম নোপোৱাকৈ প্ৰত্যেকজন মন্ত্ৰীকে একোটাকৈ কণী দিলে। বীৰবল ৰাজসভাত উপস্থিত হোৱাত আকবৰে আগদিনাখন ৰাতি তেওঁ এটা অদ্ভুত সপোন দেখা বুলি ক'লে। তেওঁ ক'লে, সপোনত এক ঐশ্বৰিক শক্তি আৱিৰ্ভাৱ হৈ আমাৰ মন্ত্ৰীসকলৰ মোৰ প্ৰতি কাৰ কিমান সততা আৰু ভক্তি আছে তাকে প্ৰমাণ কৰিবলৈ আপোনালোকক এটা কাৰ্য কৰিবলৈ ক'লে। কাৰ্যটো হ'ল ৰাজহাউলিৰ ভিতৰত থকা পুখুৰীটোৰ পাৰৰ পৰা আপোনালোকে মোক একোটাকৈ কণী আনি দিব লাগিব। যিসকল সৎ তেওঁলোকক কণী পাবই, কিন্তু যিসকল অসৎ তেওঁলোকে খালী হাতে উভতিব লাগিব। তাৰ পাছত সম্ৰাটে সভাসদসকলক তেওঁ দেখা সপোনৰ কথা মতে বাগিচাৰ পুখুৰীৰ পৰা একোটাকৈ কণী বিচাৰি আনিব দিলে। মন্ত্ৰীসকলে এজন এজনকৈ পুখুৰীটোলৈ গ'ল আৰু আকবৰে আগতেই যি কণীটো আনি তেওঁৰ হাতত দিলে। শেষত বীৰবলৰ পৰাত তেওঁ পুখুৰীৰ পাৰলৈ কণী বিচাৰি গ'ল, কিন্তু চাৰিওফালে বিচাৰি খোচাৰ কৰি ক'তো এটাও কণী নাপালে। তেওঁ কিছু সময় চিন্তা কৰি এইটো আকবৰৰ চাল বুলি ধৰিব পাৰিলে আৰু তৎক্ষণাত কুকুৰাই ডাক দিয়াৰ নিচিনা ককৰে কককৈ চিঞৰি চিঞৰি ৰাজসভাত প্ৰৱেশ কৰিলে। সম্ৰাটে বীৰবলক হুলস্থুল কৰিবলৈ মানা কৰি কণী পালে নে নাই সুধিলে। বীৰবলে মিচিককৈ হাঁহি মাৰি ক'লে, জাহাপনা, কণী অকল মুৰ্গীহে পাৰিব পাৰে। মই যিহেতু মুৰ্গা, গতিকে মোৰ দ্বাৰা কণী পৰাটো সম্ভৱ নহ'ব। বীৰবলৰ বুদ্ধিদীপ্ত উত্তৰ শুনি সম্ৰাটে হাঁহিত বাগৰি পৰিল আৰু বীৰবলক যে কোনো কাৰ্যতে হৰুৱাব নোৱাৰে সেয়া ভালকৈ বুজি পালে। বীৰবল আৰু আকবৰৰ কাহিনীটো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। ধন্যবাদ।